নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কৰি আছোঁ। আজি কাতি বিহু, এটা স্পেচিয়েল দিন, গতিকে ভিডিঅ'টো অকণমান দেৰিকৈ পাব পাৰে ব্লগটো, কিন্তু ভিডিঅ'টো কৰিছোঁ কাতি বিহুৰ দিনা। আজি এতিয়া মৰ্ণিং হৈ আছে, ৰাতিপুৱাই কৰিছোঁ ভিডিঅ'টো। এতিয়া কাম বন কৰি ঘৰ দুৱাৰ মুচি কাপোৰ কানি ধুই গা পা ধুই এতিয়া আজৰি মই এতিয়া কিবা এটা খাওঁ আৰু দিনটো ৰাতিলৈকে কি কৰি থাকোঁ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই চাকি জ্বলাবলৈ ৰেডি হৈ লৈছোঁ। সন্ধিয়া লাগিলে। তাৰপাছত মই তুলসীৰ তলত চাকি দিলোঁ। ভিডিঅ' কৰা নহ'ল, দীপে দুখনমান ফটোকে মাৰি দিছিলে, তাকে আপোনালোকক দিছোঁ। চাকি জ্বলাই মেলি হৈ গ'ল। আমি প্ৰসাদ খাই আজৰি হৈ মোৰ জেঠাই এজনী আছে দুলীয়াজানতে, ওচৰতে, বেছি দূৰ নহয়, তালৈকে আমি এপাক ওলাই গ'লোঁ। তাৰপিছত তাতে অলপ টাইম বহিলোঁ, ভিডিঅ' কৰা নহ'ল আৰু ঘূৰি আহিলোঁ আমি। অলপমান ঠাণ্ডা আহিছে আৰু গৰমটোও আছে, যিহেতু একেবাৰে ঠাণ্ডাও নহয়, গতিকে ৰাতি বাইকত ফুৰা মজাই বেলেগ। যিহেতু কাতি বিহু, সেইকাৰণে লাইট চাইট অকণমান লগাইছে। দেৱালীত বেছিকৈ লগাব লাইটবোৰ, তেতিয়া আৰু বেছি ভাল লাগিব। ঘৰত গৈ আমি কি কৰিলোঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। এয়া আমি বনাব লৈছোঁ আজি গাহৰি, আৰু বইল কৰি লৈছে গাহৰি দীপে। এইফালে পাতি থোৱা হৈছে বৰা চাউলৰ লগত আজি গাহৰি খাম। আৰু এয়া গাহৰি বইল কৰি ল'লে দীপে। তাৰপিছত কচুৰ ঠুৰ এইফালে গুচাই থোৱা আছে। আলু এটা, যিহেতু গাহৰি খোৱা মানুহ আমি অকল ঘৰত দুটা, সেইকাৰণে বেছি দিলেও ভাল নালাগিব। আদা নহৰু পিচি থোৱা আছে, পিঁয়াজ আৰু জলকীয়া থৈ দিয়া আছে কাটি। যিহেতু আমি তেল নাখাওঁৱে গাহৰি আনিলে প্ৰায়, সেইকাৰণে তেল নিদিওঁৱে। এয়া পিঁয়াজ আৰু জলকীয়া তেল নিদিয়াকৈ কেৰাহীত অকণমান গৰম হ'বলৈ দিছে। তাৰপিছত বইল কৰি থোৱা গাহৰিখিনি দি দিছে কেৰাহীত। লৰাই থাকিব, অলপমান তেল ওলাবই। আৰু আজি ৰেচিপিটো দীপে বনাইছে, গাহৰি আনিলে প্ৰায় সিয়ে বনায়। অলপমান নিমখ বেছি নাই দিয়া, যিহেতু বইল কৰোঁতে অকণমান দিয়া হৈছিলে। আলু দি দিলে। তাৰপাছত আলুখিনি যিহেতু সিজিব লাগিব, সেইকাৰণে সোনকালে দি দিয়া হৈছে। অলপমান লৰাই লোৱাৰ পাছত তাৰপিছত সিজিবলৈ ঢাকনটো মাৰি দিব। এইফালে বৰা চাউল পূৰা হুইচেল মাৰিলে আৰু গাহৰি এয়া তেল ওলালে আৰু পূৰা। তাৰপিছত অলপমান তেলখিনি ওলোৱাৰ পিছত আচলতে হালধিটো দিলে ভাল, তেতিয়া মানে গোটেইখিনিত হালধিখিনি ধুনীয়াকৈ পোনে দিওঁতেই মানে লাগি যায় চবতে হালধিখিনি তেলৰ কাৰণে, নহ'লে শুকানে শুকানে দিলে বেয়া হালধিটো। দেখিছেনে কিমান তেল ওলাইছে গাহৰি, পূৰা গাহৰিটো মানে ভাল, গাহৰিটো ভাল হ'লেহে এনেকৈ তেলটো ওলায়। তাৰপিছত এই কাটি থৈ দিয়া কচু ঠুৰখিনি দি দিব। মাংসৰ পৰা তেলটো ওলোৱাৰ পাছতহে দিব লাগে। তাৰপিছত অলপমান সিজিবলৈ ঢাক মাৰি দিব। মাজে মাজে চাই চাই লৰাই থাকিব লাগিব। পানী ওলাইছে বাৰু, একো নাই, পানী যিহেতু ওলালে মানে লাগি নধৰে পটককৈ, অলপ অলপকৈ সিজিছে আৰু। তাৰপিছত পিচি থোৱা এই আদা নহৰু অলপমান পাছত দিবলৈ থৈ দিব লাগিব, কাৰণ আমি আচলতে আদা নহৰু দি পেলাই কিবা এটা বস্তু বনালে অলপ আগত অলপ পাছত দিওঁৱে, কাৰণ পাছত দিয়াখিনিহে আচলতে গোন্ধটো ওলায় বেছিকৈ। মাজে মাজে চাই লৰাই থাকিলে আচলতে ভাল, পটককৈ লাগি যাবও পাৰে। পাছত দিবলৈ থোৱা আদা নহৰুখিনি এয়া দি দিছোঁ।
আচলতে আচল গোন্ধটো আদা নহৰু এই পাছত দিয়াখিনিহে ওলায়। পানীটো অলৰেডি শুকাইছেগে আৰু এয়া গাহৰি তেলখিনিহে আছেগে। অলপমান পানী ছটিয়াই দিছে, এইখিনি আচলতে এক্সট্ৰা পানী দিয়া বুলি নহয়, আদা নহৰু থৈ দিয়া আছিলে যে তাত, সেইকাৰণে অলপমান এনেই ছটিয়াই দিছে। এয়া দেখিছেনে আপোনালোকে, গোটেই পানীখিনি শুকাই গ'ল আৰু গাহৰি তেলখিনি বাকী আছেগে। অলৰেডি হৈছেগে আৰু আমাৰ ৰেচিপি পূৰা কমপ্লিট। আলু কচু সকলোবোৰ সিজি গ'ল আৰু আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। থেংক ইউ।